নমস্কাৰ, মই দীপজ্যোতি কেওট পোনপ্ৰথমে সমূহ ৰাইজক সেৱা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু বৰ্তমান মই উপস্থিত আছোঁ হায়দৰাবাদৰ মাধৱপুৰ হাইটেক চিটিত। আৰু বিশেষ কাৰণত মই আহিছিলোঁ মাধৱপুৰলৈ মোৰ ভাইটিক লগ কৰিবলৈ কল্পজিত মাজুলী। আৰু আহি গম পালোঁ যে ইয়াত এটা ভিডিঅ' বনোৱা আচলতে জৰুৰী। আমি জানো বা প্ৰত্যেকে জানো যে হায়দৰাবাদলৈ অসমৰ বাহিৰলৈ হায়দৰাবাদলৈ উন্নত চিকিৎসাৰ বাবে বহুত লোক আহি থাকে। আৰু মই তেনেকৈ AIGত মোৰ মাৰ চিকিৎসাৰ বাবে আহিছিলোঁ। আহি পেলাই ভাইটি লগ কৰিবলৈ আহিলোঁ কল্পজিতক। আহি পেলাই সি এনেকুৱা এটা ধুনীয়া জেগাত কাম কৰি আছে, গতিকে মই তাক নিজে ক'লোঁ যে এটা ভিডিঅ' বনোৱা যাওক। অসমৰ ৰাইজে আচলতে অসমৰ পৰা আহি বাহিৰৰ জেগাত সকলোৱে জেগা বিচাৰি ফুৰে ক'ত ভাল। গতিকে মই আহি পেলাই মাধৱপুৰ হাইটেক চিটিত আহি পেলাই হায়দৰাবাদৰ এখন ভাইটি লগ কৰিবলৈ আহোঁতে সি এটা মেনেজিং ডিৰেক্টৰ হিচাপে আছে এখন হস্পিটেল, ডেণ্টেল হস্পিটেলৰ ডক্টৰ কোচ ডেণ্টেল হস্পিটেল। গতিকে ইয়াত আহি পেলাই প্ৰথম কথা আপোনালোকক ভাল বুলি এনেই কৈ দিয়া নাই। প্ৰথম মই নিজৰ দাঁতৰ ট্ৰিটমেণ্ট কৰি মই চাই ল'লোঁ। আৰু সি মোক ভিডিঅ'টো বনাব দিয়া নাই, মই নিজে ক'লোঁ যে বৰ ধুনীয়া ট্ৰিটমেণ্ট আৰু বৰ উন্নত মানদণ্ডৰ চিকিৎসা হয়। গতিকে বোলো নাই, মই নিজে ভিডিঅ' এটা বনাই পেলাই দিলে ভাল হ'ব। গতিকে যিখিনি মানুহে নাজানে সেইখিনি মানুহে জানিলে উপকৃত হ'ব। গতিকে আপোনালোকে যদি দাঁতৰ সংক্ৰান্তৰ যদি কিবা প্ৰব্লেম থাকে, ডক্টৰ দেখাবলগীয়া হয়, তেতিয়াহ'লে হায়দৰাবাদৰ মাধৱপুৰৰ ডক্টৰ কোচ ডেণ্টেল হস্পিটেল আপোনালোকে আহিব পাৰে। বৰ ধুনীয়া চিকিৎসা। আৰু মোৰ ভাইটি আছে কল্পজিত, মেনেজিং ডিৰেক্টৰ ইয়াত থাকেই। আৰু এই যিহেতু অসমীয়া, গতিকে অসমীয়া মানুহ আহিলে আৱেগটোও বেছি আৰু মানে কথা বতৰাবিলাকো আমাৰ অলপ সুবিধা হয় অসমীয়াতে। আৰু সি নিজে তেলেগু শিকি ল'লে। আৰু সি অসমীয়া আমাৰ কথাখিনি মানে তেলেগুত পূৰা ট্ৰান্সলেট কৰি দিয়ে। গতিকে সি আপোনালোকক লগ পাব। আপোনালোকে আহি মই তাৰ নম্বৰটো দি দিম বা নম্বৰটো সি দি দিব, ভিডিঅ'টোৰ তলত দি দিবা। দাঁতৰ সংক্ৰান্তলৈ যদি কিছুমান মানে সমস্যাত আহে চিকিৎসাৰ বাবে, তাক কণ্টেক্ট কৰিলে সি দেখাই দিব। নমস্কাৰ, হয় মই কল্পজিত বৰা। মই হায়দৰাবাদ চহৰৰ মাধৱপুৰ হাইটেক চিটি এৰিয়াতে বৰ্তমান আছোঁ। এইটো আমাৰ 10 নম্বৰ ব্ৰাঞ্চ, ডক্টৰ কোচ ডেণ্টেল হস্পিটেল। ইয়াতে উন্নত মানদণ্ডৰ ডেণ্টেল দাঁতৰ ট্ৰিটমেণ্ট কৰা হয়। দীপদাক পালোঁ। দীপদা মাৰ ট্ৰিটমেণ্টৰ কাৰণে হায়দৰাবাদত আহিছিলে। তো লগতে আমি দাঁতৰো অলপ প্ৰব্লেম আছিলে কিবাকিবি, সেইখিনি কৰি দিলোঁ। ইয়াতে দীপদাই ভাল পালে দাঁতৰ ট্ৰিটমেণ্ট কৰি। চ' সেইটো কাৰণে দীপদাই অলপ কৈ দিছে আপোনালোককো, যদি আপোনালোকৰ কিবা প্ৰব্লেম হয় দাঁতৰ, তেন্তে আহিব, মোক কণ্টেক্ট কৰিব, আমি কৰি দিম ভালদৰে ট্ৰিটমেণ্ট। থেংক ইউ। আকৌ ভিডিঅ'টো দেখাই দিয়া। এইটো কাউন্সেলিং ৰুম, এইটো কনচালটেশ্যন হয়। এইটো আপোনাৰ কনচালটেশ্যন ৰুম। ইয়াতে হয় এক্সৰে, দাঁতৰ এক্সৰে ট্ৰিটমেণ্ট ৰুম। ময়ো এক্সৰে এটা কৰিলোঁ। তাৰপিছতে এইফালে ষ্টাফৰ ৰুম থাকে। এয়া হ'ল ট্ৰিটমেণ্ট, দাঁতৰ ট্ৰিটমেণ্ট কৰিব পৰা ৰুম। চাৰ্জাৰী ৰুম, বৰ উন্নত মানদণ্ডৰ গোটেইখিনি মেচিনাৰী যিবিলাক আছে, বৰ ধুনীয়া হাইটেক, মানে হাইটেক চিটি হাইটেক বস্তু। গতিকে আপোনালোকে দাঁতৰ সম্পৰ্কীয় কিছুমান সমস্যা যদি থাকে, আহি কল্পজিত তাৰ নামটো, তাৰ নম্বৰটো তলত দিয়ে দিব। আহি ফোন কৰিলে আপোনালোকে গোটেই সুবিধা পাবই। আৰু বহুত উন্নত মানদণ্ডৰ ট্ৰিটমেণ্ট। আপোনালোকে যেতিয়াই আপোনালোকৰ দাঁতৰ কিবা প্ৰব্লেম হয়, মোৰ নাম্বাৰত কণ্টেক্ট কৰিব। আৰু মই ফোনৰ যোগেদি হ'লেও কিবা মেডিচিন লাগিলে ক'ব পাৰিম। প্লাছ আপোনালোকে যদি হায়দৰাবাদত আহে ট্ৰিটমেণ্ট কৰিবলৈ দাঁতৰ, তেতিয়াহ'লে মোক কণ্টেক্ট কৰিব, মই ইয়াতে ট্ৰিটমেণ্ট কৰাই দিম। আৰু হায়দৰাবাদত 10 জেগাত 10খন হস্পিটেল আছে আমাৰে। এইটো হ'ল 10 নম্বৰ ব্ৰাঞ্চ। গতিকে সকলোকে পুনৰবাৰ ধন্যবাদ। সকলো ভালে থাকক, কাৰো একো অসুখ হ'ব নালাগে, সকলো সুস্থ থাকক। ধন্যবাদ।